আজি সালবাৰী জিলা হিচাপে বা সালবাৰী বিপিএফ জিলা হিচাপে আজিৰ এই চেৰেমনিয়েল যিটো সভা দুটা যোৱা MLA ইলেকশ্যনটো লৈ পেলাই যেটো আমি বিপিএফ দলৰ পৰা প্ৰাৰ্থিত দিছিলোঁ মানাস এছেম্বলি হিচাপে এই এছেম্বলিত ভাল ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছে। এইটোকে লৈ পেলাই মই যেহেতু আমাৰ বিপিএফ দলৰ বহুত কৰ্মীসকলে প্ৰাইমাৰী লেভেলৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল লেভেললৈকে যিখিনি আমাৰ কৰ্মী দলৰ কৰ্মীসকল আছে নেতাসকল আছে সকলোৱে বহুত কষ্ট কৰি পেলাই কাম কৰি পেলাই আমাৰ বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক বহুত ডিফাৰেঞ্চ ভোটত আপোনালোকে জিকাই দিছে। সেইকাৰণে মই দলৰ হৈ পেলাই প্ৰত্যেকটা জিলাত বিপিএফ জিলা হিচাপে ওদালগুৰি ভেৰগাঁও তামোলপুৰ আৰু মুছলপুৰ আৰু এতিয়া শালবাৰী ইয়াৰ পিছত ডিজনী হ'ব আৰু নেক্সটত গোসাইগাঁও কাজলগাঁও আৰু কোকৰাঝাৰ আৰু কলতলা এনেকুৱা যেহেতু আমাৰ দায়িত্ব আছে দলৰ সভাপতি হিচাপে সকলো ডিষ্ট্ৰিক্টত BTC যিমান ডিষ্ট্ৰিক্ট আছে ইয়াত ঘূৰি পেলাই সকলো আমাৰ কৰ্মীসকলৰ লগত আলোচনা কৰাটো বা সম্বৰ্ধনা দিয়াটো আমাৰ দায়িত্ব। সেইকাৰণে মই আপোনালোকৰ ওচৰত আহিছোঁ। মই আপোনালোকৰ পৰা কিবা ল'বলৈ অহা নাই, মইহে আপোনালোকক জিকি যোৱাৰ কাৰণে কিবা এটা ভাল কিবা মেছেজ দিব পাৰে নেকি ইয়াৰ উদ্দেশ্য লৈ পেলাইহে মই আহিছোঁ। আপোনালোকে যেনেকৈ মোক আৰণাই দিয়ে সম্বৰ্ধনা জনালে এইটো আচলতে দিবই নালাগিছিল, মইহে আপোনালোকক সম্বৰ্ধনা দিব লাগিছিল। যিহেতু আপোনালোকে বহুত কষ্ট কৰি আমাৰ বিপিএফ দলক জিকাই দিছে থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক। আপোনালোকে কষ্ট নকৰিলে আপোনালোকে কাম নকৰিলে আমি এনেকুৱা নিজিকিলে হয়। তো এইটো আমি বুজি পাওঁ আপোনালোকে বহুত অঞ্চলত বহুত জেগাত যাই পেলাই আমাৰ বিপিএফ দলক কিয় ভোট দি পেলাই জিকাব লাগে এইবিলাক বহুত কথা কৈছে, বহুত প্ৰতিশ্ৰুতি দি আহিছে। হয়তো কোনোবা এৰিয়াত আপোনালোকে বহুত কথা শুনিব লগাও হৈছে, গালি খাব লগাও হৈছে, তথাপিও আপোনালোকে সেইটো নেওচি পেলাই আপোনালোকে ৰাইজৰ মাজত বহুত প্ৰতিশ্ৰুতি দি আহিছে যে এইবাৰ আমাক সহায় কৰক, আমিও আপোনালোকক ৰিজাল্ট ভাল হোৱাৰ পিছত আমি সেইখিনি কামটো কৰি দিম। এইবিলাক কথা বহুত দি পেলাই আহিব লগা হৈছে। তো সেইকাৰণে মই ধন্যবাদ দিছোঁ শালবাৰী জিলাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা আমাৰ যিখিনি ব্লক পৰ্যায়ৰ বা প্ৰাইমাৰী পৰ্যায়ৰ যিখিনি আমাৰ কৰ্মীসকল আছে সকলোকে মই বিপিএফ দলৰ হৈ পেলাই কংগ্ৰেচুলেশ্যন দিছোঁ, ধন্যবাদ দিছোঁ যে আগন্তুক দিনতো আমি এনেকৈ একেলগে মিলি পেলাই আমি কাম কৰি যাম। তো এতিয়া হ'ল আমি জিকিলোঁ, চৰকাৰ হ'বলৈ গৈ আছে দিছপুৰত NDA চৰকাৰ, BPF, AGP আৰু BJP তিনিটা দল মিলাই পেলাই চৰকাৰ হ'বলৈ গৈ আছে দিছপুৰত। তো চৰকাৰ হ'লে আমি জিকি যোৱাৰ পিছত চৰকাৰ হ'লে আমি অঞ্চলত কি কাম কৰিম নকৰিম এইবিলাক গোটেই কথা আমি আমাৰ মেনিফেষ্টত আমাৰ ইস্তাহাৰত আমি ফ'কাছ কৰিছোঁ। আৰু ইয়াৰ বাদেও বহুত সৰু সুৰা বহুত আৰু কৰিব লগা কাম আছে, যি কামবিলাক আপোনালোকে ৰাইজৰ ওচৰত যাই পেলাই সন্মুখীন হ'ব লগা হৈছে। তো সেইবিলাক কাম আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম, আমিতো কাম কৰিম।
চৰকাৰ হৈছে, চৰকাৰ বনাব দিছপুৰত। এতিয়া আমাৰতো হ'ল আগৰ নিচিনাই কষ্ট কৰি হ'লেও আমি কামটো ৰাইজৰ কাৰণে কৰি দিব লাগিব। ৰাইজে বিৰাট আশা কৰি পেলাই আমাক ভোট দি পেলাই জিকাই দিছে, বহুত আশা কৰিছে আমাৰ ওপৰত। তো আমি যেনেকৈ কৈছে এনেকৈ কাম কৰিম, যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰিব লাগিব। আৰু আমি একদিনতে নোৱাৰিবও পাৰে, কিছু সময় ল'বও পাৰে, কিন্তু আমি কাম কৰিবই লাগিব। আমি এনেকৈ কৰিম যে আমি যেহেতু আমাৰ এতিয়া চৰকাৰ বনালেও আৰু আমাৰ কিছুদিন গেপ আছে, জুন, মে, জুন, জুলাইতে অসম চৰকাৰৰ বাজেটটো আৰম্ভ হ'ব। তো বাজেট হৈ পেলাই ডিফিচিট পইচা আহিবৰ কাৰণে আগষ্ট ছেপ্টেম্বৰ এনেকুৱা হৈ যাব। তো সেইকাৰণে মই এনেকুৱা ভাবিছোঁ যে ডিষ্ট্ৰিক্ট পৰ্যায়ত ঘূৰি পেলাই আমাৰ ৰাইজৰ ক'ত ক'ত সমস্যা আছে নাই, এডুকেশ্যন ছেক্টৰত কোনটো কলেজত কেনেকৈ চলি আছে, কোনটো স্কুল কেনেকৈ চলি আছে, বা এগ্ৰিকালচাৰ ছেক্টৰত ক'ত আমাৰ অভাৱ হৈ আছে, আমি কিমান সহায় কৰিব পাৰে, বা PWD ৰোডছৰ ক্ষেত্ৰত ক'ত কেনেকুৱা অৱস্থা চলি আছে, ক'ত দলং লাগে, ক'ত কি লাগে, সেইবিলাক গোটেই ভেৰিফাই কৰি পেলাই আমি আগতীয়াকৈ ছাৰ্ভে কৰিব বিচাৰিছোঁ। এই 2 মাহত মে আৰু জুন, মে, জুন, জুলাই 3 মাহ আমাৰ হাতত আছে। সেইখিনি সময়ত প্ৰত্যেকটা ডিষ্ট্ৰিক্টত যাই পেলাই মই ডিপাৰ্টমেণ্ট লৈ পেলাই অফিচাৰসকলক লৈ পেলাই, যেনিবা বাক্সা ডিভিজন, ইয়াত বাক্সা ডিভিজন PWD ডিপাৰ্টমেণ্টটো লৈ পেলাই মই ৰিভিউ মিটিং কৰিব। ঠিক তেনেকুৱা এডুকেশ্যন ডিপাৰ্টমেণ্টটো লৈ পেলাই মই বাক্সা অঞ্চলত কোনটো কলেজ বা কোনটো LP স্কুল বা কোনটো হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল কি অৱস্থাত চলি আছে, মাষ্টৰৰ কিমান অভাৱ, স্কুল ক্লাছৰুমৰ কিমান অভাৱ, সেইবিলাক গোটেই ছাৰ্ভে আমি ডিপাৰ্টমেণ্টলি আমি লওঁ। ইয়াৰ পিছত আমি কাম আৰম্ভ কৰিব। আপোনালোকে হুলস্থুল কৰিব নালাগে। কোকৰাঝাৰত যাই পেলাই মই নিজে আহিব, যিহেতু মই নিজে আহিব, চালবাৰী হিচাপে আহিব, মচলপুৰ হিচাপে আহিব, তামোলপুৰ হিচাপে আহিব, প্ৰত্যেকটা ডিপাৰ্টমেণ্টত ৰিভিউ। এডুকেশ্যন ডিপাৰ্টমেণ্ট, চালবাৰী চাব ডিভিজনত কিমানটা কলেজ আছে, হেল্থ ডিপাৰ্টমেণ্ট, চালবাৰী হেল্থ ডিপাৰ্টমেণ্টত কি কি হৈছে, বা যে এডুকেশ্যন ডিপাৰ্টমেণ্টত ক'ত কি হৈছে, সেইবিলাক ডিটেইলছ আমি লওঁ। কৰিব পাৰে, ৰাইজে আমাক কৰিব পৰাকৈ ক্ষমতা আমাৰ হাতত দিছে। আমি ৰাইজৰ হৈ এতিয়া কাম কৰিব লাগে। ৰাইজে আমাক কৰিবৰ কাৰণে, কাম কৰিবৰ কাৰণে সুবিধা দিছে, ক্ষমতা দিছে, গঠাই দিছে। এতিয়া আমি ৰাইজৰ হৈ কাম কৰিব লাগে। কথা হৈছে আমাক কাম কৰিবৰ কাৰণে বিশ্বাস কৰি পেলাই আমাক ক্ষমতাটো হাতত তুলি দিছে, আমাৰ হাতত। তো এতিয়া আমাৰ কামটো হ'ল ৰাইজে যিটো আশা কৰি পেলাই আমাক সহায় কৰিছে, আকৌ আমি সহায় কৰিব লাগে ৰাইজক। কথা স্পষ্ট, ইয়াতে কাম কৰি যেনেকৈ কৈছে এনেকৈ কাম কৰিম। লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট চালবাৰী হিচাপে মই আহিব, মচলপুৰ হিচাপে মই ৰিভিউ কৰিব। মই বিচাৰিম যে চালবাৰী চাব ডিভিজনত কিমান হাজাৰ বিঘা খাস মাটি আছে, ডিপাৰ্টমেণ্ট পৰা মই বিচাৰিব যে চালবাৰী চাব ডিভিজনৰ আণ্ডাৰত যে 1000 বিঘা খাস মাটি আছে যেনেবা ৰিপৰ্টত। এই 1000 বিঘাত কিমানটা পৰিয়াল বহি পেলাই আছে স্পষ্ট হ'ব। সেই সময়তে মই কম, এই খাস মাটিত বহি থকা ইমানটা পৰিয়ালক আমি মাটিৰ পাট্টা দিব। হৈ গ'ল, মাটিৰ পাট্টা দি যাম, এইটোৱেই জৰুৰী। আৰু এই চালবাৰী চাব ডিভিজনৰ কিমান হাজাৰ বিঘা পিজিয়াৰ মাটি আছে,
ডিজিআৰ কিমান হাজাৰ বিঘা আছে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা মই বিচাৰিম তো ইহঁতে ক'ব যে চালবাৰী চাব ডিভিজনত ডিজিআৰটো ইমান 1000 বিঘা আছে তো ইমান 1000 বিঘাত কিমানটা পৰিয়াল গঢ়ি তুলি আছে ইহঁতৰ হাতত আছে মোক দিব তো দিয়াৰ লগে লগে মই এইটো ডি ৰিজাৰ্ভ কৰিবৰ কাৰণে মই এপ্লাই কৰিম এইটো ডিজিআৰ মাটিটো ডি ৰিজাৰ্ভ কৰিব লাগে আগত প্ৰচেছ আছে ইয়াৰ পিছত মই মাটি পট্টা দিম হৈছে এনেকুৱা চিষ্টেমবিলাক আমাক নালাগে অমুক চনৰ চাৰ্টিফিকেট আমাক লাগে 2003 চনত 10 ফেব্ৰুৱাৰী ইয়াৰ বসবাস কৰা 2005 ইলেক্ট্ৰল ৰলত থকা 2005 চনত 15 তাৰিখে এইটো লাগে আমাক 2003 চনত 10 ফেব্ৰুৱাৰী পাছিংগা লাগে আমাক চাৰ্টিফিকেট বেলেগ আৰু চাৰ্টিফিকেট আমাক নালাগে আমাৰ লগত চুক্তি কৰিছে 2003 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে ব্ৰিটিছৰ মানুহ এইটোৱে আমাৰ চাৰ্টিফিকেট আৰু ইয়াৰ পিছত 2005 চনটো প্ৰথম নিৰ্বাচন ব্ৰিটিছ ইয়াৰ ভোটাৰ তালিকাটো চাই পেলাই মাটিৰ পট্টা দিয়া হ'ব বাছ বেলেগ একো নাই চাৰ্টিফিকেট আমাৰ হাতে আৰু এই হিচাপত আমি কাম কৰিম এই হিচাপতে কাম কৰিম এইবিলাক এনেকুৱা লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট হওক ফৰেষ্ট হওক বা যিকোনো ডিপাৰ্টমেণ্ট আমি আহি পেলাই অফিচাৰসকল থাকিব BTC অফিচাৰ থাকিব ডিভিজনেল অফিচাৰসকল থাকিব এনেকুৱা আমি ৰিভিউ কৰি পেলাই বাছ এবাৰ কোকৰাঝাৰত যাই হুলস্থুল কৰিব নালাগে দৰকাৰ নাই আপোনালোকে আজি দৰখাস্ত দিছে এই দৰখাস্তটো মই যেদিনা আহিব সেইদিনাই য়েছ ন' মই কাৰেক্ট কৰি যাম বহুত ৰাস্তা বহুত কিবা কিন্তু এডুকেশ্যনৰ ক্ষেত্ৰত মই যিমান যি পাৰে সহায় কৰি আছে আৰু সহায় কৰি যাম কাম কৰিব আপোনালোকেও বহুত জেগাত ঘূৰি পেলাই বহুত কথা দি অহা বহুত প্ৰতিশ্ৰুতি দি অহা মেলা কাম আছে তো আপুনি দিছে যেহেতু আপুনি কৈছে যেহেতু ভোট দিয়ক আমাক শিকাই দিয়ক জিকি যোৱাৰ পিছত আমি সেই কামটো কৰি দিম এনেকুৱা ক'ব লগা বহুত বাধ্য হৈছে সঁচা হৈছে কি আপোনালোকে বহুত জেগাত কথা দিছে সেইটো কাম কৰিবলৈ এইমতে আমি কাম কৰিব নো ডাউট থাকিব নালাগে যেনেকৈ কৈছে এনেকৈ কাম কৰিম দেই তো সেইখিনি কথা আমি কিন্তু চৰকাৰ কিন্তু 15 বছৰ থাকিব দিছপুৰ 15 বছৰটো মিনিমাম আৰামত থাকিব দিছপুৰো 15 বছৰ থাকিব BTCও 15 বছৰ থাকিব ভুল কৰি নল'ব বহুতবাৰ কৈছোঁ আৰু যেনেকৈ কথা দিছে এনেকৈ কাম কৰিম একদম 100% আমি কাম কৰিম কোনো চিন্তা কৰিব নালাগে সেইখিনি কথা বেছি কথা পাতিবতো একো নাই আপোনালোকে আমাকহে আনন্দাই দিছে মইহে আপোনালোকক সম্বৰ্ধনা দিব লাগিছে যিহেতু আপোনালোকে কাম কৰিছে ফিল্ডত কোনে কাম কৰিছে আপোনালোকে কৰিছে কষ্ট কোনে কৰিছে আপোনালোকে কৰিছে আপোনালোকে গাঁৱে যাই পেলাই মিটিং কৰিছে বহুতবাৰ মিটিং কৰিছে যাই পেলাই মানুহৰ লগত কথা পাতিব লগাইছে বহুত কষ্ট কৰিছে এই কষ্ট কৰাৰ ফলাফলটো আমি পাম ৰাইজক আমি দিম আমাক কি লাগে সেইকাৰণে মই কৈছোঁ মন্ত্ৰী ডাঙৰ কথা নহয় আমাৰ কাৰণে আমাৰ BTC উন্নতি কৰাটোহে বেছি ডাঙৰ 1 নম্বৰ প্ৰায়ৰিটিটো BTC উন্নতি হ'ব লাগে মন্ত্ৰী দিলেও নিদিলেও আমার কোনো আপত্তি নাই মন্ত্ৰী দিলেও নিদিলেও আমার কোনো আপত্তি নাই কিন্তু BTC আগৰ নিচিনা মজবুত আমি কাম কৰিবলৈ সুবিধা আমাক দিব লাগে বাস জানে এতিয়া কোনে দিয়ে চেলাৰিটো
থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চেলাৰী ক'ৰ পৰা আহে দিছপুৰৰ পৰা আহে তাৰমানে গোটাই দিছে ফৰেষ্ট ৰেভিনিউ আমি থকা সময়ত আমি BTC পাই আছোঁ ল্যান্ড ৰেভিনিউ আমি BTC লৈ আছোঁ এতিয়া চব দিছোঁ সেইবিলাক চব আনিব লাগে আনি পেলাই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো চেলাৰী আমাৰ BTC অঞ্চলত যিখিনি ষ্টাফ আছে সেক্রেটারিয়েট পৰা আৰম্ভ কৰি ডিপাৰ্টমেণ্টেল SS APS বা UPS ইয়াৰ বাদে যিমান চাকৰিয়াল আছে আমাৰ BTC পৰাই আমি দি আছোঁ এতিয়া নাহে দিছপুৰৰ পৰা ডাইৰেক্ট আহে দিছপুৰৰ পৰা যদি ডাইৰেক্ট আহে আপোনাৰ কণ্ট্ৰলত কেনেকৈ থাকিব আমাৰ চুক্তিটো এনেকৈ আছে যে APSC UPSC ইয়াৰ বাদে যিমান যিখিনি ষ্টাফ আছে BTC চেলাৰী দিব BTC নিজাববীয়া ৰেভিনিউ কালেক্ট কৰিব পাছ বুজি পাই নাই আমাৰ আপোনালোকৰ ল'ৰা ছোৱালী সকলোক শিকিব বহুত জানে গতিকে বহুত জানে এইবিলাক কথা তো এইটো বহুত ডিমেৰিটছ আছে আমি ডিপাৰ্টমেণ্টলৈ আহিছোঁ হয় চৰকাৰ নতুন হোৱাৰ লগে লগে 16টা ডিপাৰ্টমেণ্টটো আমি আকৌ আনিছোঁ DC তাত বহুত পাৱাৰ দিছিল DC তাত এতিয়া নাই আমাৰ হাতত চব আছে এতিয়া বাকী থাকিল এই ৰেভিনিউ ফৰেষ্ট এক্সাইজ আৰু এই ল্যান্ড ৰেভিনিউ ট্ৰান্সপৰ্ট এইবিলাকৰ ৰেভিনিউ এতিয়া আমি আনিব লাগে এইবিলাক ৰেভিনিউ আমি আগতে লৈছিলোঁ তাৰমানে চুক্তিতে আছে ট্ৰান্সপৰ্ট ৰেভিনিউ এক্সাইজ ৰেভিনিউ ল্যান্ড এণ্ড ৰেভিনিউ ফৰেষ্ট এইবিলাক বাকী আছে সেইবিলাকে বিৰাট ডাঙৰ আমাৰ কাৰণে বিৰাট দেখাত সৰু কিন্তু খুব চিৰিয়াছ এইবিলাক ইছ্যুটো তো সেইবিলাকটোৱে মই এক নম্বৰ কিবাটো BTCটো মজবুত কৰা BTCটো উন্নয়ন হ'ব লাগে এইটো ফাৰ্ষ্ট প্ৰায়ৰিটি ইয়াৰ পিছতে মন্ত্ৰী দিছপুৰত বহুতে বহুত কথা ক'ব পাৰে এই মন্ত্ৰী দিয়া নাই তাক এই খুজিলেও দিয়া নাই মই খোজা নাই মন্ত্ৰী দে তোমাৰ বেলেগ কিবা কিবি ক'ব পাৰে মই মন্ত্ৰী এতিয়ালৈকে খোজা নাই এতিয়ালৈকে মই মন্ত্ৰী খোজা নাই দিলে ল'ব নিদিলে নাই কিন্তু এক নম্বৰটো আমাৰ এইটো মন্ত্ৰী এতিয়ালৈকে মই খোজা নাই মন্ত্ৰী নহ'লেও BTC উন্নয়ন হ'লে হ'ল না BTCত আমি কাম কৰিব পাৰা আমাক বাজেট দিব লাগে আগতকৈ বেছি ডাবল গুণ বাজেটটো ভৰাই দিব লাগে দেই সেইটোৱে মন্ত্ৰী পাব আপুনি কওক আমিতো 15 বছৰ মই তিনিজন কেবিনেট মন্ত্ৰী লৈ পেলাই চৰকাৰ চলাইছিল জানে 15 বছৰ নহয় 15 বছৰ না মই 3জন দিছপুৰৰ কেবিনেট মন্ত্ৰী আছে মোৰ জানে তো যেন হওক মন্ত্ৰীও লাগে দিলে আমি ল'ম দিলে ল'ম কিন্তু মই নোখোজিম স্পষ্ট আমার এক নাম্বারটা হল বিটিসি উন্নয়ন হব লাগে না এটাই এক নাম্বার এজেন্ডা মন্ত্রী লোৱা নাই মন্ত্রী পোৱা নাই এইবিলাক কৈ লাভ নাই মই খোজাই নাই এতিয়ালৈকে মন্ত্রী আমি বাৰে বাৰে কৈ আছো যে আমাক বিটিসি উন্নতি হব লাগে বিটিসিটোৱে এক নাম্বার প্ৰায়ৰিটি ইয়াৰ পিছত সেকেন্ডটো মন্ত্রী নিদিলেও চলিব আরে কি হব হ্যাঁ এই नङा मानसिफ्रा बोरैबा बुंनो हागौ मन्थ्रिया होजायासै हनै होननानै खिन्थु आं बिखायाखै मन्थ्रिखौनो दाबो मन्थ्रिथ' খুজিলেও দিয়া নাই না কি কম এনেকুৱা ক'ব পাৰে মই খুজিছোঁ কিন্তু মন্ত্ৰী পোৱা নাই এনেকুৱা ক'ব পাৰে মই মন্ত্ৰী খোজা নাই এতিয়ালৈকে আমার লাগে বিটিসি প্রায়োরিটি বাস তো বহুত মানুহৰ বহুত অভাৱ অভিযোগ আছে সেইবিলাক মই যিমান পাৰে সহায় কৰি যাম
চবেই আছে, আমাৰ MLA আছে, এতিয়া MLA থাকিব, এতিয়া EM আছে, MCLA আছে, চব আমাৰেই। আৰু কি লাগে, চব আমাৰেই। এতিয়া জাষ্ট কামহে কৰিব লাগে। ৰাইজে আমাক পঠাই দিছে, MCLA দিছে, EM দিছে, MLA দিছে, চব আমাক দিছে। ৰাইজে ইমানেই বিশ্বাস কৰিছে আমাক যে আমি কিবা একটা পাম, সেইটো অনুভৱ কৰি ৰাইজে আমাক সহায় কৰিছে। এতিয়া আমাৰ কাম কৰাটো আমাৰ দায়িত্ব নহবা रायजोफोरा जोंनो हगारना होयोबा सालायनो जों मोजां सालायलांनांसिगौ, खामानि मावनांसिगौ बास। তো সেইখিনি কথা সময় নলওঁ। আৰু মই কিন্তু মই আহিব ডিপাৰ্টমেণ্ট অফিচাৰবিলাকক লৈ পেলাই মই আহিব, ৰিভিউ ঠিক কৰিব, ৰিভিউ তাৰমানে এই ডিপাৰ্টমেণ্টৰ ক'ত কি হৈছে, হোৱা নাই, কি কৰিব লগা আছে নাই, এইবিলাক গোটেই ডাটাটো লৈ পেলাই আমি কাম কৰিম। PWD হওক, PNRD হওক, এডুকেশ্যন, এগ্ৰিকালচাৰ, মেইন কিবাটো সেইবিলাকে এডুকেশ্যন, এগ্ৰিকালচাৰ, হেল্থ, PWD এই চাৰিটা ডিপাৰ্টমেণ্টটো ভালকৈ ৰিভিউ কৰি পেলাই কাম কৰিলে হ'ল। আহিব যেনিবা এডুকেশ্যনৰ ক্ষেত্ৰত শালবাৰী সাব ডিভিজন হিচাপে কিমানটা কলেজ আছে, এই কলেজবোৰৰ অৱস্থা কেনেকুৱা, টিচিং ষ্টাফ কেনেকুৱা, বা বিল্ডিঙৰ অৱস্থা কেনেকুৱা, কিমান লাগে নালাগে, সেইবিলাক হিচাপ কৰি কাম কৰিব। PWD শালবাৰী সাব ডিভিজনত কিমানটা ৰাস্তা হৈছে আজিলৈকে, কি বাকী আছে, সেইবিলাক গোটেই ৰিপৰ্টটো আমি পাম। PNRD হ'লে গাঁৱৰ ৰাস্তাবিলাকৰ হিচাপ হ'ব, হেল্থ হ'লে স্বাস্থ্য বিভাগ, শালবাৰী সাব ডিভিজনত কিমানটা হস্পিটাল আছে, ক'ত মিনি হস্পিটাল আছে, ইয়াত ডক্টৰৰ কিমান, এইবিলাক কেনেকৈ হ'লেও আমি যাতে সমাধান কৰিব পাৰি। ইয়াৰ কাৰণে ৰিভিউ মিটিং আমি নিজে আহিব, মই নিজে আহিব সব ডিপাৰ্টমেণ্টটো লৈ পেলাই। সেইটোৱেই দে হ'ব না, এইখিনি কথা দে। থেংক ইউ, ধন্যবাদ।